হাই বন্ধু বান্ধৱী সকল, কি খবৰ? খবৰ নিশ্চয় ভাল। আজি মই কুৰ্চা ফুলাৰে ফুল এপাহ বনাই দেখুৱাম। এই ফুলপাহেৰে টেবুল কভাৰ চলো বনাব পাৰি। ইয়াত মই দুটা ৰঙৰ ঊণ সূতা লৈছোঁ। আপোনালোকে নিজৰ পচন্দৰ ৰঙৰ ঊণ সূতা ল'ব পাৰে। বগা আৰু কমলা আৰু এখন কেঁচি আৰু এডাল কুৰ্চা খোলা 11 নম্বৰৰ লৈছোঁ মই। 4 প্লাই ঊণ লৈছোঁ। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে এনেকৈ এটা গাঁঠি ল'ব। ইয়াৰ মাজেৰে কুৰ্চা খোলাডাল ভিতৰত সোমাই দিম। তাৰপিছত এনেকৈ সূতাডাল মেৰিয়াই ল'ব। আঙুলি বেছি টানকৈ নধৰিব। এতিয়া 5টা চেইন বনাই ল'ম। 1 2 3 4 5। এচৰা 5টা চেইন হৈ গ'ল। এতিয়া প্ৰথমে যিটো চেইন লৈছিলোঁ তাৰ ভিতৰৰ মাজেৰে কুৰ্চা খোলাডাল লৈ যাম আৰু এনেকৈ সূতাডাল লৈ আহি স্লিপ টিচ কৰি ল'ম। তাৰপিছত সূতাডাল এনেকৈ অকণমান দীঘলকৈ ৰাখি ইয়াত দুবাৰ হ'ল, 3বাৰ, 4বাৰ, 5বাৰ, 6বাৰ। 6 টাইম একেধৰণে কৰিম। তাৰপিছত ঊণডাল মাজেৰে লৈ আহিম আৰু স্লিপ ষ্টিচ কৰি দিম। এতিয়া আকৌ 4টা চেইন ল'ম। 3 4 4টা চেইন লৈ আৰু এটা পফ বনাম। সূতাডাল এনেকৈ ল'লোঁ। ইয়াৰ মাজেৰে লৈ গৈ উলিয়াই আনিলোঁ। এবাৰ হ'ল, 2বাৰ, 3বাৰ, 4বাৰ, 5বাৰ, 6বাৰ। মাজেৰে লৈ আহিলোঁ, স্লিপ টিচ কৰিলোঁ। আকৌ 4টা চেইন, 3 4। আকৌ বনাম। 1 2 3 4 5 6। টিচ 4টা চেইন, 4 পফ টোটেল 8টা বনাই ল'ম। এতিয়া অৰেঞ্জ ঊণ সূতা ব্যৱহাৰ কৰিম। প্ৰথমে দেখুওৱাৰ দৰে এইটো এটা গাঁঠি দি ল'ব। তাৰপিছত এইটোৰ মাজেৰে লৈ ল'ব। এবাৰ হৈ গ'ল। এতিয়া নেক্সট যিটো পফ আছে তাৰ মাজৰ ঠাইখিনিত বনাই ল'ম। ডাবল ক্ৰোচেট বনাই ল'ম 8বাৰ। 8বাৰ ডাবল ক্ৰোচেট বনাই ল'ম। একবাৰ হ'ল, 2 3 4 5
6 7 8 8বাৰ বনাই ল'লোঁ ডাবল ক্ৰচেট, দুবাৰ চেইন বনালোঁ। আকৌ একেটা ঘৰতে 8বাৰ ডাবল ক্ৰচেট বনাই ল'ম। এবাৰ, দুবাৰ, 3 4 5 6 7 8 চোৱা এটা পাহি হৈ গ'ল বনোৱা। এতিয়া যিটো মাজৰ পফ আছে খালী ঠাইখিনিত তাত স্লিপ ষ্টিচ বনাই ল'লোঁ। তাৰ পিছৰ পফটোৰ খালী ঠাইখিনিত আকৌ এনেকৈ 8বাৰ বনাই ল'ম ডাবল ক্ৰচেট। 1 2 3 4 5 6 7 8 দুটা চেইন, 1 2 3 4 5 6 7 8 দুটা বাহি হৈ গ'ল। এতিয়া নেক্সট যিটো পফ আছে তাৰ খালী ঠাইখিনিত স্লিপ ষ্টিচ এটা বনাই ল'লোঁ। আকৌ যিটো তাৰ পিছৰ পফ দুটাৰ মাজত আৰু এটা পাহি বনাই ল'ম। কুৰ্চাডাল মাজেৰে লৈ গ'লোঁ, ডাবল ক্ৰচেট বনাই ল'ম 8টা। 1 2 3 4 5 6 7 8 দুটা চেইন, আকৌ একেটা ঘৰতে 8বাৰ বনাম ডাবল ক্ৰচেট। 1 2 3 4 5 6 7 8 ইয়াত স্লিপ ষ্টিচ। এয়া চোৱা পাহিকেইটা বনোৱা হৈ গ'ল। 4টা পাহি বনালোঁ। এতিয়া এই পাহিটো কেনেকৈ জইন কৰিম, প্ৰথমে যিটো মই চেইন লৈছিলোঁ সেই চেইনটোৰ মাজেৰে শলাডাল দি কিনে হুণ্ডাল উলিয়াই আনিলোঁ। এতিয়া লক কৰি দিম, কাটি দিলোঁ। দেখিছা এয়া চোৱা জইন হৈ গ'ল, আমাৰ ফুলপাহ বনোৱা হৈ গ'ল। কেনেকুৱা লাগিছে?
জনাব। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।